এই চলি এই জীৱনত নাচি বাগি ফুৰিব লাগিছিল। অ লিজা, ৰিজু, লিজা, ভগৱানে কি দুখ দিলাক এইখিনি বয়সৰ পৰাই চলিৰ 1.5 বছৰ 2 বছৰ চলিৰ হোৱাই নাই। মই মৃত্যু সজ্জাত পৰি থাকিব লগা হৈছে। কৃষ্ণ, এই ভগৱান কৰুণা সাগৰ কৃষ্ণ। মোৰ আগত এই চলি নাচি বাগি ফুৰিব লাগিছিল। কি সাধি আছিলো কপালতে। কৃষ্ণ প্ৰভু কৰুণা সাগৰ কৃপাৰ সাগৰ। অ ধন বিটি, কি কম বিটি তহঁতক মই আৰু। এই চলিৰ 1.5 বছৰ 2 বছৰ পৰাই মই মৃত্যু সজ্জাত পৰি থাকিব লগা হৈছে। যি সময়ত সিহঁতে নাচি বাগি ফুৰিব লাগিছিল, হয়নে নহয় কৈছো। এতেৰ দুখ আছে মোৰ কিবা। তাকেইতো কৈছে কমি, তাকেইতো কৈছে আকৌ চলিৰ লগত লাগব লাগে, ফুৰিব লাগে। এতিয়াকে ৰন্দিহঁতে লৈ চলি লৈ ঘূৰে, আটেকক লৈ বিহুৱী ঘূৰে। তুই ঘূৰিব পাব লাগিছিল চলিকেইটাৰ লগত। চলিকেইটাৰ লগত মই ঘূৰিব ফুৰিব লাগিছিল, তাতে নাচি বাগি ফুৰিলে হয়। কি সাধি আহিলো মই কপালত। কৃষ্ণ প্ৰভু, কি শাস্তি দিছ মোক। মৃত্যু সজ্জাত পৰি আছো, ভগৱানে নেলায়ো।